আপোনালোকৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাম কলডিল আৰু মাছৰ ৰেচিপিটোৰ কাৰণে লৈছোঁ এটা পিঁয়াজ, জলকীয়া আৰু আদা নহৰু পেষ্ট। মাছখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া তেলখিনি গৰম হৈ গ'ল, ইয়াত তেতিয়া দিম পিঁয়াজ। আদা নহৰু আৰু জলকীয়া বটা। এইখিনি ৰঙা হৈ গ'ল, এতিয়া দিম কলডিলখিনি। কলডিলখিনি ভালকৈ লৰাই ল'ব। এতিয়া নিমখ দিম। অলপমান হালধি আৰু অলপ দিম, হৈ যাব। এইখিনি এতিয়া ভালদৰে লৰাই পেলাই লৰোৱা হৈ গ'ল, এতিয়া ঢাকি দিম। কালাৰটোৰ কাৰণে শুকান জলকীয়া আৰু জিৰাৰ পেষ্ট দিয়া হৈছে। এতিয়া মাছ দিয়া হ'ল। ইয়াত অলৰেডি অলপমান পানী দিয়া হ'ল আৰু অলপমান দি দিম। হৈ যাব ইমানেই। বেছি জোল নকৰোঁ, 10 মিনিটমান উতলাৰ পিছত নমাই দিম। এইখিনি হৈ গ'ল, এতিয়া নমাই দিম।